Welcome to my YouTube channel Sikha Vlogs. আজি মই বহুত ডাঙৰ এটা কথা লৈ পেলাই আহিছো মোৰ অলপ বেমাৰ হৈ আছে তে থাইৰয়েড আৰু নাৰ্ভৰ প্ৰবলেম হৈছে বুলি ডাক্তৰে কৈছে আৰু হেতু কাৰণে মোক কেইটামান এক্সাৰসাইজ দিছে যিকেইটা এক্সাৰসাইজ কৰিলে শৰীৰটো হয়তো অলপ ভাল পাম বুলি কৈছে এটো কাৰণে মই ট্ৰাই কৰিবলৈ চেষ্টা কৰিছো আৰু মৰ্নিং ৱাক দিছিলে মৰ্নিং ৱাক কৰি আছো কিন্তু আজি বতৰটো বহুত বেয়া তে বৰষুণ দি আছে হেতু কাৰণে মই যাব নোৱাৰিলো ঘৰতে মই এক্সাৰসাইজ কিটা যিকেইটা ডক্টৰে দিছে এই কিটা কৰিবলৈ কাৰণে প্ৰয়াস কৰিছো আৰু লগতে কাৰোবাৰ যদি মোৰ নিচিনা বেমাৰ আছে তেনে হলে তোমালোকেও মই কৰা এক্সাৰসাইজ কিটা কৰিবলৈ কাৰণে ট্ৰাই কৰিবা ঘৰত এতিয়া মই আৰম্ভ কৰিবলৈ ওলাইছো এনেদৰে কৰিলে হয়তো মই চাগে নিৰোগী হ'ম হেতু আশাতে মই কৰিবলৈ ওলাইছো তে কেনেদৰে কৰো সকলোৱে চাই যোৱা যিয়ে নহওক মানে যোনটোৱে আমি স্টেপ নকৰো হেতু কৰাৰ পিছতে এনেদৰে হাতটো গৰম কৰি চকুত এনেদৰে লগাব লাগে বুলে তেতিয়া ভাল আৰু লগতে এটো দিব লাগে বুলে তেতিয়া বহুত ভাল বুলি কৈছে তাৰ পিছতে নেক্সট স্টেপটো মই কৰিম এতিয়া প্ৰথমে উশাহ লম তাৰ পিছতে এটা নাকেদি উশাহ লম তাৰ পিছতে এৰিম হেতু সকলোৱে জানে চাগে এনেদৰে এটো কৰিলে বুলে যি মানে বেমাৰ থাকে হেবোৰ বুলে বাহিৰ হয় নাপদি হেতু কাৰণে এটো বহুত ভাল মই সৰু সৰুকে দেখাইছো তে 10 বাৰ কৰিলে বেছি ভাল হয় তাৰ পিছত এতিয়া নেক্সট স্টেপ হল মোৰ এটো মই বৰ্তমান 30 বাৰ কৰিলো কিন্তু আমাক 50 বাৰকে কৰিবলৈ দিছে 50 বাৰকে কৰিলে বুলে বহুত ভাল হয় আৰু এক্সাৰসাইজ কৰিলেটো স্কিনৰ প্ৰবলেমবোৰ নাইকিয়া হয় সকলোৱে জানে তে তাৰ পিছতে মই নেক্সট স্টেপ মই দেখাই আছো নেক্সট স্টেপটো হ'ল মই লাহে লাহে ভৰিটো নি ভৰিটোত হাতকিটা এনেদৰে লগাব লাগিব কিছুমানেটো মূৰটো নি পেলাই একদম আঠুত লগাই দিব পাৰে মই নতুন তো মই এনেকে লাহে লাহে ট্ৰাই কৰিছো এইখিনতে ধৰে দেই এটো কৰিলে
এইটো মই 3বাৰ দেখালোঁ যিমান পাৰা সিমান কৰিবলৈ 10 বাৰৰ ওপৰ কৰিবলৈ সকলোৱে চেষ্টা কৰিবা এইটো তাৰ পিছৰ ষ্টেপটো লাহে 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 এনেকৈ গৈ আমি ইয়াতে ধৰিম তাৰপিছত আকৌ লাহে লাহে আহিম এনেদৰে 10 বাৰমান কৰিব সকলোৱে তাৰপিছতে এই হাতখন বাওঁ হাতখন একদম মাজত ৰাখি সোঁ হাতখনেদি এনেকে ইয়াত যোনে যিমানকে মানে ভৰিকেইটা ফালিব পাৰে সিমানটো টাইপত ফালিব তাৰপিছতে লাহেকে আকৌ ইয়ালৈ আহিব আকৌ লেফ্ট হেণ্ডখনেদি ইয়াত ধৰিবলৈ চেষ্টা কৰিম ৰাইট হেণ্ডখন মাজত যাব এনেদৰে 10 বাৰমান কৰিব লাগিব এইটো কৰাৰ পিছত নেক্সট লেভেল মই দেখাই আছো এতিয়া মই তাৰ পিছৰ ষ্টেপটো দেখাম যে এনেকৈ হাতকেইটা আগৰ পৰা নি পেলাই একদম সমানকৈ গৈ তলত এনেকৈ ধৰি পেলাই 1 মিনিট 2 ছেকেণ্ড ৰখিব লাগিব তাৰপিছত আকৌ লাহে 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 আহিব লাগিব আকৌ এনেকৈ গৈ পেলাই ইয়াত এনেদৰে 10 বাৰ কৰিব লাগিব তাৰপিছত ভৰিকেইখন আকৌ বহল কৰি দিম যিমানখিনি কেপাচিটিৰ ভিতৰত হয় যোনে যিমান পাৰে সিমানটো কৰিব তাৰপিছত 1 2 3 4 5 6 7 8 9 10 এনেদৰে যাৰ যিমান কেপাচিটিত হয় সিমানখিনি কৰিব তাৰপিছতে এনেদৰে আমি এই বস্তুটো যিমান পাৰো সিমান পিছলে 1 2 3 মই বাৰু কমকৈ দেখাইছো এতিয়া মই অলপ অসুস্থ যেতিয়া বেছি কৰিব নোৱাৰিম তাৰপিছতে আৰু এটা আছে এনেকৈ এইটো এবাৰ এইফালে জঁপিয়াব লাগিব এবাৰ এইফালে জঁপিয়াব লাগিব তেনেকৈ 10 বাৰ কৰিব সেইটো মই কৰিব নোৱাৰিম তাৰপিছৰ নেক্সট ষ্টেপটো মই দেখাই আছো যোনে যিমান বাৰ পাৰে সিমান বাৰ কৰিবলৈ চেষ্টা কৰিব প্ৰথমতে এনেকৈ নি পেলাই হাতখন এনেকৈ দিব তাৰপিছতে এনেকৈ পিছফালে যাব তাৰপিছতে আহিব ইয়াত তাৰপিছতে আগ ভৰিটো ইয়াত যাব গৈ পেলাই এনেকৈ তাৰপিছতে নেক্সট ভৰি ইয়াত দুটা ভৰি এনেকৈ যাব তাৰপিছতে লেফ্ট ভৰিটো এনেকৈ আহিব তাৰপিছতে আকৌ দুটা ভৰি এনেকৈ যাব গৈ পেলাই এনেকৈ যাব কমপ্লিট এনেকৈ পৰি যাব লাগিব তাৰপিছত আকৌ এনেকৈ উঠিব লাগিব এইটো কৰিলে কঁকালটো বহুত ভাল লাগে তাৰপিছত আকৌ এনেকৈ আহিব লাগিব তাৰপিছত এনেকৈ তাৰপিছত এনেদৰে তাৰপিছত আকৌ এনেকৈ আহিলে প্ৰথমতে এনেদৰে কৰি তাৰপিছত 2 হাত বেক সাইডে যাব তাৰপিছতে আহি দুইটা ভৰি ইয়াত লাগিব তাৰপিছত ফাৰ্ষ্ট ষ্টেপ হ'ল 1 সেকেন্ড ষ্টেপ হ'ল 2 তাৰপিছত থাৰ্ড ষ্টেপ হ'ল লেফ্ট হেণ্ড 4 তাৰপিছত সমানকৈ 5 তাৰপিছত 6 7 8 9 10 এনেকৈ লেফ্ট ৰাইট সমান আকৌ যাব এনেকৈ মই বেছি হ'ব নোৱাৰিম মোৰ বহুত ভাগৰ লাগিছে আৰু তাতে মই নতুন তাৰপিছতে